নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম নতুন এটা অন্য ভিডিঅ'লৈ। আজি মই আপোনালোকৰ কাৰণে অসম আৰক্ষীৰ 20টা প্ৰশ্ন লৈ আহিছোঁ। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, চ' আপোনালোকে ভালদৰে চাই যাব। আৰু যিসমূহে মোৰ চেনেলত নতুনকৈ আহিছে সেইসমূহে আগতীয়াকৈ ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। 1 নম্বৰ প্ৰশ্ন, 2023 চনৰ কোনটো দলে টাটা IPL খিতাপ দখল কৰিছিল? অপশ্যন ডি আছে এ গুজৰাট টাইটানিছ, বি চেন্নাই ছুপাৰ কিংছ, চি মুম্বাই ইণ্ডিয়ানছ, ডি ৰাজস্থান ৰয়েলছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি চেন্নাই ছুপাৰ কিং। আৰু চেন্নাই ছুপাৰ কিঙৰ কেপ্টেইন আছিল MS ধোনী। 2023 চনত টাটা IPL খিতাপ দখল কৰিছিল চেন্নাই ছুপাৰ কিং। নেক্সট প্ৰশ্ন, কোনখন চহৰক পিংক চিটি বুলি কোৱা হয়? অপশ্যন ডি আছে এ দিল্লী, বি চেন্নাই, চি মুম্বাই, ডি জয়পুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি জয়পুৰ। আৰু ৰাজস্থান হ'ল জয়পুৰৰ কেপিটেল। জয়পুৰক পিংক চিটি বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? অপশ্যন ডি আছে এ হেমচন্দ্ৰ গোস্বামী, বি জ্যোতিপ্ৰসাদ আগৰৱালা, চি ডক্টৰ ভূপেন হাজৰিকা, ডি লোকপ্ৰিয় গোপীনাথ বৰদলৈ। ইয়াৰ এনচাৰটো হ'ল ডি লোকপ্ৰিয় গোপীনাথ বৰদলৈ। ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। আৰু 1999 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভাৰত ৰত্ন বঁটা লাভ কৰিছিলে। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথম CM আছিলে। নেক্সট প্ৰশ্ন, সংবিধানৰ খচৰা কমিটিৰ অধ্যাপক কোন আছিল? অপশ্যন ডি আছে এ মহাত্মা গান্ধী, বি ডক্টৰ BR আম্বেদকাৰ, চি বল্লভভাই পেটেল, ডি জৱাহৰলাল নেহৰু। ইয়াৰে এনচাৰটো হৈছে বি ডক্টৰ BR আম্বেদকাৰ। সংবিধানৰ খচৰা কমিটিৰ অধ্যাপক আছিল ডক্টৰ BR আম্বেদকাৰ। আৰু BR আম্বেদকাৰৰ ফুল ফৰ্ম আছিল ভীমৰাও ৰামজী আম্বেদকাৰ। BR আম্বেদকাৰৰ নাম আছিল ভীমৰাও ৰামজী আম্বেদকাৰ। নেক্সট প্ৰশ্ন, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? ইয়াতে অপশ্যন দিয়া আছে এ ৰাকেশ শৰ্মা, বি সৰজনী নাইডু, চি বাচেন্দ্ৰী পাল, ডি তেনজিং নাৰ্গে। ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল ডি তেনজিং নাৰ্গে। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন ব্যক্তি আছিল তেনজিং নাৰ্গে। আৰু তেনজিং নাৰ্গে 1856 চনত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন ব্যক্তি আছিল। নেক্সট প্ৰশ্ন, জয় হিন্দ শ্লোগানটো কোনে দিছিলে? অপশ্যন দিয়া আছে এ বিপিন চন্দ্ৰ পাল, বি সৰজনী নাইডু, চি সুভাষ চন্দ্ৰ বসু, ডি চিৰঞ্জিত দাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি সুভাষ চন্দ্ৰ বসু। জয় হিন্দ শ্লোগানটো সুভাষ চন্দ্ৰ বসুই দিছিল। নেক্সট প্ৰশ্ন, খিলজী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন দিয়া আছে এ আলাউদ্দিন খিলজী, বি জালাউদ্দিন খিলজী, চি ঘিয়াছুদ্দিন তুগলক, চি কুতুব উদ্দিন আইবক। ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল বি জালাউদ্দিন খিলজী। খিলজী বংশৰ প্ৰতিষ্ঠাপক আছিল জালাউদ্দিন খিলজী। আৰু জালাউদ্দিন খিলজী
জালাউদ্দিন খিলজীয়ে 1290 চনত খিলজী বংশৰ প্ৰতিষ্ঠাপক আছিল। 8 নম্বৰ প্ৰশ্ন, জয় জোৱান জয় কিষাণ শ্লোকটো কোনে দিছিল? অপশ্যন ডি আছে এ মহাত্মা গান্ধী, বি বাহাদুৰ শাস্ত্ৰী, চি ৰবীন্দ্ৰনাথ ঠাকুৰ, ডি সুভাষ চন্দ্ৰ বসু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি বাহাদুৰ শাস্ত্ৰী। জয় জোৱান জয় কিষাণ শ্লোকটো বাহাদুৰ শাস্ত্ৰীয়ে দিছিল। নেক্সট প্ৰশ্ন, ভাৰতীয় নোট কোনটো ভাষাত উল্লেখ নাই? অপশ্যন ডি আছে এ হিন্দী, বি বাংলা, চি অসমীয়া, ডি ইংৰাজী। ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল ডি ইংৰাজী। ভাৰতীয় নোটত ইংৰাজী ভাষা উল্লেখ নাই। নেক্সট প্ৰশ্ন 10 নম্বৰ, এইটো লাষ্ট প্ৰশ্ন আপোনালোকৰ। জোনবিল মেলা কোন জিলাত অনুষ্ঠিত হয়? অপশ্যন ডি আছে এ নগাঁও, বি মৰিগাঁও, চি দৰং, ডি কাৰ্বি আংলং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি মৰিগাঁও। আজিলৈ ইমানেই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু যিসকলে নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।